নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰথমে শিৱকুণ্ড থানালৈ আপোনালোকক স্বাগতম, লগতে মোৰ চেনেলটোলৈ স্বাগতম। ইয়াত দেখিছেনে আপোনালোকে এটা নতুন পিকনিক প্লেচ, য'ত হাজাৰ হাজাৰ মানুহ আহি সমাগম হয় আৰু পৰিয়ালৰ লগত এসাঁজ খোৱাৰ লগতে এটা আনন্দ কৰাৰ প্ৰয়াসেৰে তেওঁলোকে সমবেত হয়। লগতে বিভিন্ন ধৰণৰ বাছবিলাক দেখিছেনে, প্ৰায়বিলাক বাছেই চাওক। ইয়াত যদি আপোনালোকে শিৱকুণ্ডলৈ আহে, প্ৰথমে এনেকৈ এটা ঠাইবোৰ সুন্দৰকৈ থোৱা আছে, তাতে কিছু মানুহে ভক্তই তাতে আৰাধনা কৰে। আৰু ইয়াৰ পিছতে আপোনালোকে দেখিবলৈ পাব যে এই মহাশিৱকুণ্ডৰ যি জলপ্ৰপাত, সেই প্ৰপাতটো সুন্দৰকৈ ওপৰৰ পৰা বৈ আছে আৰু এইটো চাবৰ কাৰণে বহুত দূৰ দূৰণিৰ পৰা মানুহবিলাক আহে। আৰু আপোনালোকে দেখিলেই গম পাব যে কিমান এটা সুন্দৰ পৰিৱেশ। গতিকে আমি ভিডিঅ' বনাই গৈ আছোঁ যাতে আপোনালোককো এই ঠাইখিনি যাতে দেখাব পাৰোঁ। আপোনালোকেও ইয়াতে আহি সুন্দৰকৈ এসাঁজ বনভোজ, প্ৰীতিভোজ আপোনালোকে খাব পাৰে আপোনাৰ পৰিয়ালৰ লগত বা বন্ধুৰ লগত। এয়া দেখিছেনে, এইটো সুন্দৰকৈ ইয়াৰ নিজৰাটো বৈ আছে, জলপ্ৰপাতটো। গতিকে আপোনালোকে চাওক কি মনোমোহা দৃশ্য। এই দৃশ্যলৈ আহি আপুনি নিজকে ধন্য মানিব যে এনেকুৱা এটা সুন্দৰ পৰিৱেশ, য'ত হাজাৰ হাজাৰ মানুহে আহি ইয়াতে সমাগম হয়। আৰু ইয়াৰ গৰমৰ দিনত ইয়াতে আহি কিছু যুৱকে আহি ইয়াতে গা ধুৱে। ইয়াত দেখিছেনে, চাওকচোন কিমান সুন্দৰ এটা জুৰি। ইয়াত দেখিছেনে, খুব সুন্দৰকৈ চেলফি উঠি আছে। মোৰ পৰিবাৰ হয়, গতিকে কেনে পাইছে আপোনালোকে কমেণ্ট কৰি জনাব। ইয়াত চাওকচোন কিমান এটা সুন্দৰ পৰিৱেশ। এই জুৰিটোৰ কাৰণেই মানুহে সেই ঠাইখিনিত বনভোজ খাবলৈ আহে। আৰু লগতে যিটো প্ৰাকৃতিক মনোমোহা দৃশ্য, সেইটো দেখিলে আপোনালোক আপ্লুত হৈ যাব। ইয়াত দেখিছেনে, বিভিন্ন দূৰ দূৰণিৰ পৰা অহা বাছসমূহ, এই পিকনিক প্লেচলৈ অহা বাছসমূহ, যিসমূহ প্ৰায়সমূহে গুৱাহাটীৰ পৰা আহে। আৰু এই প্লেচটো আমচৈত আছে। আৰু আপোনালোকে গুগলত চাৰ্চ কৰিলে গম পাব যে শিৱকুণ্ড ক'ত আছে। আৰু ইয়াত চাওকচোন কি সুন্দৰ এটা পৰিৱেশ, কিমান মানুহ হৈছে সেই ঠাইখিনিত। গতিকে আপোনালোকেও কেতিয়াবা যদি বনভোজ খোৱাৰ যদি কিবা কথা ভাবি আছে এই মাহতে, গতিকে আপোনালোকেও আহি ইয়াতে সুন্দৰকৈ আপুনি প্ৰতি বনভোজ খাই যাব পাৰে। লগতে দোকান পোহাৰবিলাকো ওলাইছে, যাতে আপোনালোকে বিভিন্ন ধৰণৰ সামগ্ৰীবোৰ ল'ব পাৰে। ইয়াতে চাওকচোন কিমান সুন্দৰ সুন্দৰ বস্তুবিলাক ওলাইছে। আৰু লগতে মানুহে যেন কিমান চেলফি ফটো উঠিছে মানে ক'বই নালাগে। আৰু ইয়াত দেখিছেনে, মানে বহুত মানুহ, আপোনালোকে নিজে আহিলে গম পাব মহাশিৱকুণ্ড। আপোনালোকে গুগলত চাৰ্চ কৰি চাব পাৰে এই সুন্দৰ ঠাইখনৰ বিষয়ে। গতিকে আপোনালোকে যদি শনিবাৰ বা দেওবাৰত যদি আহে এই ঠাইখনত প্ৰীতি বনভোজ এটা খাবৰ কাৰণে আপোনালোকৰ পৰিয়ালৰ লগত, গতিকে আপোনালোকে খুব সুন্দৰকৈ আনন্দ কৰি এসাঁজ খাই যাব পাৰে। আৰু লগতে যি প্ৰাকৃতিক মনোমোহা দৃশ্য আছে, সেইসমূহো সুন্দৰকৈ আপোনালোকে উপভোগ কৰি যাব পাৰে। লগতে আপোনালোকে বিভিন্ন দূৰ দূৰণিৰ পৰা অহা মানুহবিলাককো লগ পাব। ইয়াত চাওকচোন খুব ধুনীয়াকৈ দোকান বজাৰবিলাকো ওলাইছে, যাতে আপোনালোকে সহজতে যিকোনো বস্তুটো যাতে পাব পাৰে। ইয়াৰ লগতে সৰু ল'ৰা ছোৱালীৰ কাৰণেও ওলাইছে, ইয়াৰ লগতে পাচি। ইয়াত চাওকচোন কি সুন্দৰ এটা পৰিৱেশ। গতিকে আপোনালোকে আহি কেতিয়াও নিৰাশ নহয় এনেকুৱা এটা ঠাইত আহি। গতিকে আপোনালোকে যদি মনতে ভাবি আছে যে বনভোজ কৰা এটা পৰিৱেশ আপোনালোকে বিচাৰি আছে, যাতে ক'ত গ'লে আমি মানে ভালদৰে বনভোজ খাই আহিব পাৰিম বা কোনো অসুবিধা নোহোৱাকৈ খাই আহিব পাৰিম, গতিকে আপোনালোকে ইয়ালৈ এবাৰ হ'লেও আহিব পাৰে। গতিকে এনেকুৱা এটা পিকনিক প্লেচত আপুনি আহি আকৌ দ্বিতীয়বাৰ আহিবৰ কাৰণে মন কৰিব। গতিকে চাওকচোন কিমান মানুহ আছে এই পিকনিক প্লেচটোত। গতিকে আপোনালোকে সুন্দৰকৈ এসাঁজ খাই যাব পাৰিব। ইয়াত চাওকচোন, লগতে জনগোষ্ঠীয় যিবিলাক সাজপাৰ, সেইবিলাকো ইয়াতে সুন্দৰকৈ তেওঁলোকে কিনা বেচা কৰি আছে। গতিকে ইয়াত দেখিছেনে, জনজাতীয় সাজ পোছাক, মেখেলা চাদৰ পৰা আদি কৰি এইবিলাকো আপোনালোকে লগত লৈ যাব পাৰে। গতিকে আপোনালোকে কিছু স্মৃতি সাঁচি ৰাখিব পাৰে এনেকৈ, যে অমুক প্লেচত গৈ বা শিৱকুণ্ডত গৈ অমুকটো বস্তু আনিলোঁ। ইয়াত চাওকচোন সৰু ল'ৰা ছোৱালীৰ কাৰণেও খুব সুন্দৰ সুন্দৰকৈ বস্তুবিলাক উলিয়াইছে। ইয়াত দেখিছেনে, মানে ক'বই নালাগে। আৰু এইটো প্লেচত যদি আপুনি আহে একদম নিৰাশ নহয় আৰু খুব সুন্দৰকৈ উপভোগ কৰিব পাৰিব আপোনাৰ সেই দিনন্দিয়া সময়খিনি।
দেখিছেনে ইমান দোকান পোহাৰৰ পৰা আদি কৰি এই ঠাইখনত দেখিছেনে জুবিন দায়ে যিটো পিন্ধিছিলে তেনেকুৱা টুপি উলিয়াইছে চাওকচোন মানে বহুত মানুহ মানে কি ক'ম আৰু এইখন প্লেচত গৈ মানে বহুত ভাল লাগিছিলে আমচুত আছে মানে শিৱকুণ্ড পিকনিক প্লেচটো গতিকে আপোনালোকে যদি বিচাৰি আছে এটা সুন্দৰ পিকনিক প্লেচত যায় এসাঁজ খোৱাৰ গতিকে আপোনালোকে এই প্লেচটোত আহি আপোনালোকে সুন্দৰকৈ এসাঁজ খাই আপোনালোকে যাব পাৰে ইয়াতে বহুত মানুহ আহে আপুনি গম পাব এবাৰ আহিলে কিমান দূৰ দূৰণিৰ পৰা এই পিকনিক প্লেচটোত পিকনিক খাবৰ কাৰণে আহে লগতে আমি সদায় কি বিচাৰোঁ যে আমি ইয়াত চাওকচোন লগতে ওপৰলৈ এটা খুব সুন্দৰ এটা মন্দিৰ আছে গতিকে আপোনালোকে পাহাৰৰ শিখৰত উঠি সেই মন্দিৰটো উপভোগ কৰিব পাৰিব তাতে গৈ আপোনালোকে প্ৰাৰ্থনা কৰিব পাৰিব চাওকচোন আপোনালোকে 210টা চিৰি আপোনালোকে বগাই ওপৰ সেই মন্দিৰটো আপোনালোকে চাব পাৰিব শিৱকুণ্ডতে থকা অন্যতম মন্দিৰ নতুনকৈ সাজি উলিয়াইছে গতিকে সেইটোতে আপোনালোকে সুন্দৰকৈ যায় আপোনালোকে পূজা অৰ্চনাৰ লগতে প্ৰাৰ্থনা জনাব পাৰে আৰু তাৰ পৰা আপোনালোকে যদি ভিউটো চায় মানে ইমান সুন্দৰ লাগে মানে তলত ক'বই নালাগে আৰু গতিকে এবাৰ আহক আপোনালোকে এই শিৱকুণ্ডৰ এই নতুন পিকনিক প্লেচটোলৈ গতিকে ইতিমধ্যে যিসকলে আহিছে গম পাব যে কিমান সুন্দৰ লাগে আৰু এটা সুন্দৰ পৰিৱেশ ইয়াত দেখা পাব গতিকে পাহাৰৰ কাষতে আছে গতিকে আপোনালোকে চাওক ইয়াৰ ওপৰৰ পৰা মই দেখাই দিছোঁ কি সুন্দৰকৈ মানে বহুত সুন্দৰ আৰু কি ক'ম আৰু মানে ইমান ধুনীয়া লাগিছে মানে এই ঠাইটোত গৈ মানে হাজাৰ হাজাৰ মানুহ হোৱাৰ কাৰণে বেছি ভাল লাগিছে যেতিয়া আপুনি খুব সুন্দৰকৈ দিনটো পাৰ কৰিব পাৰি চাওক ইমান মানুহ আছে আপোনালোকে নিজে গম পাব মানে প্ৰায় 500মান আপোনালোকে যদি চাই 500মান আপোনালোকে গাড়ীয়ে দেখা পাব ইমান গাড়ী আহিছে গতিকে আপোনালোকে এই পিকনিক প্লেচটো এবাৰ আহক গতিকে মানুহে বহুত দূৰ দূৰণিৰ পৰা আহে ইতিমধ্যে মই বহুত দূৰ দূৰৰ পৰা অহা মানুহ লগ পাইছোঁ গতিকে এই চাওক আমাৰ দেখিছেনে খুব সুন্দৰ এটা